তো আজি আমি যাবলৈ ওলাইছোঁ লখিমপুৰ। দেউতা দাদা মই এইফালে এইজনী মাহী একেলগে আমি ট্ৰেইনত আহি আছোঁ। এয়া মা এই দুজনী বাই ভনী এয়া আমি গৈ আছোঁ। বাই বাই একেবাৰে পামগৈ। এতিয়া মানে ট্ৰেইনখন ৰখি আছে সেইকাৰণে ৰখি আছে। এতিয়া আমি গৰমত বহি আছোঁ আৰু কিবা ক'বা কোৱা তোমাৰ লখিমপুৰৰ অনুভৱটো। দুখ লাগিল কওক এতিয়া আপোনালোকৰ অনুভৱ। সেই দোস্ত এয়া আমি ওলাই মেলি লৈ এইফালে ফুৰিবলৈ আহিলোঁ। গোটেই বৰষুণ ছাতি লৈ পেলাই আমি এনেই ফুৰিব ওলাই আহিছোঁ। এয়া সেইফালে মাহী এইফালেতো ভাইটি মই ওলাই মেলি লৈ চব ফুৰিবলৈ আহি আছোঁ এতিয়া। বন্ধু-বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে চাব, লাইক কৰিব, কমেণ্ট কৰিব, তাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত লৈ। বাই বাই।